নমস্কাৰ সুপ্ৰভাত সকলোকে। আজি মিনি ব্লগটোৰ বাছৰ পৰাই আৰম্ভ কৰি দিলোঁ আৰু এই মালটো বিচাৰিছে, মালটো নাই খালি কি মাল বিচাৰিছে ইয়ে গম পাব, মালটো দে বুলি কৈছে। এতিয়া বাছত আমি এজনকৈ উঠি আছোঁ আৰু আহি আছে লাহে লাহে, পোৱাহি নাই আছোঁ আৰু মই সিহঁতক দেখিবলৈ হাঁহিছোঁ বাহিৰত থকাকেইটা যে সোনকালে আহ বুলি। আৰু মানে মোক কি ইনচাৰ্জে কৈছে চুলিটো কাটিব হৈ গ'ল বুলি কৈছে, কিনাৰৰ যিটো ছাইডকেইটা আছে সেইকেইটা কাটিবলৈ কৈছে, কাৰণ মোৰ চুলিটো বৰ বেয়া দেখাইছে। মই গম পাইছোঁ বা বেয়া দেখাইছে বুলি, সেইকাৰণে অলপ চিন্তা কৰিলোঁ চুলিটো কাটো নে নাকাটো। আৰু নেকাটিলেও বেয়া হ'ব, কাৰণ চিকিউৰিটি যদি ডিচিপ্লিন মানিব নোৱাৰিলে মানে তাক অলপ কষ্ট দিয়ে আৰু ৰোল কলত চবৰে আগত খাৰা কৰি পেলাই মানে লাজ দিয়ে আৰু। সেইকাৰণে মই চুলিটো কাটিম বুলি ভাবি আছোঁ, কাইলৈ নহ'লে পৰহিলৈ কাটিব লাগিব। সময়মতে সঠিক সময়তে ডিউটিত আহি পাই গ'লোঁ আৰু এই ডিউটি জেগা, মই যিটো জেগাত থাকোঁ তাৰ কিনাৰত এটা মৰম লগা কুকুৰ পোৱালীয়ে শুই আছিলে। ত' ই শুই আছিলে মানে সাৰ পাই আছিলে আৰু ভৰিকেইটা দাঙি পেলাই কেনেকুৱা ষ্টাইলত শুই আছে। অকল ই বুলিয়ে নহয় আৰু এটা আছে এইফালে চাইডত, এইজনী মাইকী হয়, মানে মাইকী কুকুৰা। দুয়োটা ইয়াতে শুৱে আৰু তাত পানী থৈ দিয়া আছে, যিটো হেলমেট আছে তাত পানী থৈ দিয়া আছে। সিহঁতৰ যেতিয়া মন যায় তেতিয়া ফুৰিবলৈ গুচি যায়, আকৌ যেতিয়া মন যায় তেতিয়া আকৌ আহি পেলাই সিহঁতে পানীটো খায়। একচোন তাৰপৰা এইফালে আকৌ এটা কুকুৰ পিছত আহিলে আৰু ইয়াৰ শুৱা ষ্টাইলটো চাওকচোন এবাৰ। এই কেনেকুৱা দুটা ভৰি দাঙি লৈছে আৰু দুটা ভৰি এটা তলত আছে, এটা আকৌ ওপৰতে আছে, মুখখন কেনেকৈ ঘূৰাই লৈ পেলাই শুই আছে। হাঁহ পাই গ'ল চালা। এনেকৈ কুকুৰে শুৱে জানো? এয়া মোৰ ডিউটি পইণ্টৰ ওচৰতে। তো আজি ভিডিঅ'টো ইমানে। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।